গুৰেশ্বৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ। যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৰেশ্বৰ চহৰত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। খাদ্য সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাত ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ব্যৰ্থতাৰ প্ৰতিবাদত গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে মন্ত্ৰী দাসৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হাই হাই, যোগান মন্ত্ৰীৰ কাম নাই, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দি চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে সকীয়াই দিয়ে। কথা মূলত এইটোৱে যে আমাৰ এইখন যিখন বিজেপি চৰকাৰ আছে, এইখন চৰকাৰে প্ৰথমতে মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ আমি যিখিনি দেখা পাইছোঁ ব্যৰ্থ হৈছে। আৰু আমাৰ যোগান মন্ত্ৰী ডাঙৰীয়া যি আছিলে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া এই ক্ষেত্ৰত আমি দেখিবলৈ পোৱা মতে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। আৰু সেয়েহে আজি আমি সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিৰ আহ্বানত গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই আজিৰ দিনটোত সমগ্ৰ অঞ্চলত আঞ্চলিক পৰ্যায়ত মূল্যবৃদ্ধি হ্ৰাসৰ বিৰুদ্ধে আমি যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী কথা আমাৰ সভাপতি মহোদয় আছে, তেখেতে ক'ব। জ্ঞাপন কৰিছোঁ আপোনালোকে আহি আমাক ইমানখিনি সহায় সহযোগ কৰাৰ বাবে। আমাৰ যি বিজেপি যি মানে ৰাজ্য চৰকাৰ আছে, তেখেতসকলে মানে কি যি আমাৰ মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধি হ্ৰাস কৰাত তেখেতসকলে সম্পূৰ্ণ ব্যৰ্থ হৈছে। কিয়নো আমি এটা কথা ক'ব যাম যে বৰ্তমান সময়ত সাধাৰণ ৰাইজে মানে জ্বলা কলা হোৱা আমাৰ পৰিলক্ষিত হৈছে। কাৰণ আমি এইটো কথা এইকাৰণে ক'ব লাগিব, বৰ্তমান সময়ত এজন মানে সাধাৰণ লোকে দিন হাজিৰা কৰি 400-500 টকা পায়। বৰ্তমান টাইমত 400 টকা 500 টকাৰে যদি বজাৰ কৰিবৰ কাৰণে যায় 400-500 টকা বৰ্তমান টাইমত একো মানে বজাৰৰ একো পইচাই নহয়, সেনেকুৱা এটা মানে পৰ্যায় আহি পৰিছে। কাৰণ কিয় কৈছোঁ, 1 লিটাৰ যদি মিঠাতেল কিনিব লগা হয় বৰ্তমান টাইমত 200 টকা লাগে, আৰু 1 কেজি যদি দালি যদি কিনিব লগা হয় বৰ্তমান টাইমত 100 টকা লাগে। তো সেনেকৈ 500 টকা যদি বজাৰটো যদি কৰিব লগা হয় 500 টকাত একোৱেই নাপায় বুলি ক'ব লাগিব। আৰু আমাৰ যি নৰেন্দ্ৰ মোদী যি চৰকাৰ আছে, তেখেতসকলে যি বৰ্তমান টাইমত এই ফ্ৰী ৰন্ধন গেছ যি প্ৰদান কৰি আছে, আৰু সেই ক্ষেত্ৰত মই এটা কথা কৈছোঁ যে যি আমাক ফ্ৰী মানে সাধাৰণ শ্ৰেণীক যে ৰন্ধন গেছ যি আমাৰ বিতৰণ কৰি আছে, সেই ৰন্ধন গেছত দেখাত ফ্ৰী দি আছে, কিন্তু যিটো মানে ৰন্ধন গেছৰ দাম বৰ্তমান হ্ৰাস কৰিব পৰা নাই। এটা চিলিণ্ডাৰ যদি 1200 টকাত কিনিব লগা হয়, এঘৰ মানুহে হাজিৰা কৰি 300-400 টকা পায়। তো তেনে ক্ষেত্ৰত যথেষ্টখিনি মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। সেই ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি ৰঞ্জিত দাসৰ আমি যি মূল্য বৃদ্ধি হ্ৰাস কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আমি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ইয়াৰ পৰা আমি ৰঞ্জিত দাসৰ লগতে বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত আপোনালোকে যদি মূল্য বৃদ্ধি যদি হ্ৰাস কৰিব নোৱাৰে, ইয়াতকৈ আৰু ভয়ংকৰ আন্দোলন হ'ব বুলি আমি ইয়াৰ পৰাই ধিক্কাৰ জনাইছোঁ।